Arlo Herai amu kelok keklo ke pangsom. HDP Ramterang Arong Along Kimisan Alang Longpo Athe Gravity Pine Water Supply Scheme Deputy Speaker of Assam Dr. Numor Momin Ahinpen Nong Isampon Tanglo. Non-beer tang tonpen ajok thak. Niphai Krenar kept Herei Chiklo 21 nong Borjan constituency ke parlo HDP pen kahelo kilometer ke thompli bagdo Ramterang Kamsing Teron Buraso rong Farjan Sing Teron Khoya Sing Teron Larong Phong Arada tuma Phan Panong si Porphai Kris Rachitim Apor Malom Dr. Numor Momin Speaker of Assam LA Anparta MLA nong 17 Bokajan SD LA si ahin pensi water lang anong e ingpu ponlo Lapen Kachirap Dun Mongol Sing Timong PHE EMK AAC Dipu SMT Madhumita Bhagawati Deputy Commissioner Karbi Anglong Adun Thu Foundation Stone Tame Dr. Numor Momin Ahin Pen Hon Air Ing Tiponlo Alom Uchin Kijithan Ame Tame Pado Pondo Labang Soame Long SMT Madhumita Bhagawati Ahin Pen Si Mei Chari Ponlo Executive Engineer Ahin Pen Si Kam Kiklem Asai Amu An Lapen Chiklo Joner Ke Pen Si Patang Pon Pupusi Chechak Ponlo Alohiaman pen kacitong dung Dr. Numor Momin Speaker of Assam LA SMT Madhumita Bhagawati Deputy Commissioner Karbi Anglong Mongol Sing Timung PHE EMK AAC Dipu Surya Rongphar Health as Family Welfare Dipu VDC Chairman Sonaram Singnar Lapen BJP Women Wing Chairman Lapen SGB GB Rongpho atum chitong dun simmesen pen pachun ponlo Dilai penang kilo ABIRTA Hemrit News Tech Report PEI News এই প্ৰজেক্টবিলাক ফাউণ্ডেশ্যন লে কৰিছিলে কিন্তু এতিয়া এছেম্বলি হ'ল সময়ৰ অভাৱ তাৰপিছতে বাজেটটো হ'ল সেইকাৰণে আমি মাজতে এই ফাউণ্ডেশ্যন লে কৰাৰ প্ৰগ্ৰামটো আজি লৈছোঁ গতিকে মই খুব আনন্দিত যে 2016 চনৰ পৰা যেতিয়া বিধায়ক হ'লোঁ তাৰপিছতে উন্নয়নৰ কামবিলাক আমি অপ্ৰাণ চেষ্টা কৰি দিনে নিশাই কষ্ট কৰি কামবিলাক কৰি গৈ আছোঁ আৰু আজিৰ ডেটত আমাৰ এচিভমেণ্ট বুলি ক'বলৈ বহুত আছে সায়েন্স কলেজ বোকাজানত আমাৰ হ'ল কাৰ্বি আংলঙৰ প্ৰথম গভৰ্ণমেণ্ট মডেল কলেজ আমাৰ সমষ্টিতে হ'ল বোকাজান সমষ্টিত 100 বেডেড হস্পিটেল আমি আৰু কেইমাহমানৰ পিছতেই ইনগ্ৰেশ্যন কৰিম তাত ৰাইজে মেডিচিন স্পেচিয়েলিষ্ট চাৰ্জন গাইনকলজিষ্টবিলাক পাব উন্নতমানৰ চিকিৎসা বোকাজানতেই পাব বেলেগত যাব দৰকাৰ নহ'ব ডায়েলিচিছো অলৰেডি আমি আনিলোঁ দেখিছে আপোনালোকে ITI-খনৰো এতিয়া আমি খুব সোনকালে তাত ফাংচনেল কৰিম আজি এটা ITI-টিতে আমি প্ৰায় 1.5 কোটিমান টকাৰ প্ৰজেক্ট লেবৰেটৰী এটা তাতে ফাউণ্ডেশ্যন লে কৰিম আৰু এই বছৰৰ ভিতৰতে আমাৰ এইটো কেইবাটাও ডিপাৰ্টমেণ্ট তাত আমি খুলিম আমাৰ যিবিলাক স্কিল মুভমেণ্ট স্কিল ইণ্ডিয়া মুভমেণ্ট যিটো মোদী ডাঙৰীয়াই কৈছে তাৰ আণ্ডাৰত এই ITI-খনে আমাক বহুতখিনি লোকক সুবিধা দিব তাৰপিছতে আকৌ বাগজানত আপোনালোকে দেখিছে ডিষ্ট্ৰিক্ট ৰিচৰ্চ চেণ্টাৰ এটা আমি কৰিলোঁ হোষ্টেলটো হৈ আছে তাতে ট্ৰেইনিংবিলাক আমাক দিব পাৰিম বহুতখিনি ক্ষেত্ৰত গতিকে এইটো গৈ থাকিলে বহুত টাইম লাগিব আমাৰ ৰাস্তা পদূলিটো অসংখ্য বনাইছোঁ আপোনালোকেও সেই ৰাস্তাইদি অহা যোৱা কৰিবলৈ সৌভাগ্য হৈছে আপোনালোকৰ তেনেধৰণৰ কথা এতিয়া ৱাটাৰ ছাপ্লাইখিনিত মই যিটো জল জীৱন মিছনৰ কামবিলাক কিছুমান কাম অকণমান মই সন্তুষ্ট নহয় এপ্ৰিল মাহত যেতিয়া মই এছেম্বলি 5 তাৰিখে শেষ হ'ব তাৰপিছত মই ইয়াত থাকিম এমাহ ধৰি থাকে এই যিবিলাক খুঁটি নাটি আছে সকলোখিনি দূৰ কৰিবলৈ চেষ্টা কৰিম প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা এতিয়া আমাৰ ঘৰ ইয়াত বহুতে পাইছে দুখীয়া মানুহবিলাকে এতিয়া অৰুণোদয়ৰ কাৰণে আমি আৰু 7 লাখ 10 লাখ দুখীয়া লোকক অৰুণোদয় দিম তেনেকুৱাকৈ গৈ পেলাই এতিয়া চাবলৈ গ'লে মানে দুখীয়াৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ পৰা আৰম্ভ কৰি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্ৰুত গতিত আগবাঢ়িছে গতিকে আমি এই উন্নয়নৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ প্ৰয়াস কৰিম ছাৰ এটা কথা সুধিব বিচাৰিছোঁ এবাৰ যি প্ৰশ্ন কাকত যি লিক হৈ আছে আজিও আমি জানিব পাৰিছোঁ যে বহুলৰ প্ৰশ্ন কাকত পুনৰ ফাদিল হৈছে এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া জানিব হৈছে খুব দুখ লগা ক'বলৈ গ'লে হোৱা উচিত নাছিল কিন্তু হৈ গ'ল তাক এতিয়া আপুনি কৰিব কি গতিকে যিবিলাক লিক হৈছে সেইবিলাক পুনৰ পৰীক্ষা হ'ব আৰু বহু ব্যক্তি আমি অকেহাই গাঁৱত আছোঁ
আৰু ইয়াতে 4টা ভিলেজ 5খন ভিলেজ সামৰি লৈ 1,66,00,000 টকাৰ ডিষ্ট্ৰিক্ট মিনাৰেল ফাউণ্ডেশ্যনৰ পৰা যিটো ফাণ্ড সেইটো লৈ পেলাই আমি কাম আৰম্ভ কৰিছোঁ আৰু এইটো 100 দিনৰ ভিতৰত এই প্ৰজেক্টটো শেষ হ'ব আৰু 1200 মানুহ ইয়াতে 256 ফেমিলি সামৰি লৈ খোৱা পানী বিশুদ্ধ খোৱা পানী আমি ইয়াৰ পৰা যোগান ধৰিব পাৰিম অলপ ওপৰতে 1.5 কিলোমিটাৰ ওপৰত চ'ৰ্চটো আছে চ' তাৰ পৰা আমি ইয়াত টেপ কৰি পেলাই পানীটো আৰু ইয়াতে ট্ৰিটমেণ্ট কৰি ইয়াৰ পৰা অনলি গ্ৰেভিটি কাৰেণ্টৰ ইয়াত ছিষ্টেমেই নাই গ্ৰেভিটিৰ যিটো ছিষ্টেমত যাব মানে কাৰেণ্টৰ বহুত পইচা আমাৰ বাচিব আৰু পাহাৰীয়া অঞ্চলবিলাকত এই টেকনিকবিলাক ল'লে মই ভাবোঁ আমাৰ বহুত কম খৰচত এনেকুৱা ভাল ভাল পানী যোগান আঁচনি ধৰক সেইবিলাক আমাৰ হৈ যাব ইয়াৰ আগতে আপোনালোকে দেখিছে যে দিলাই হৰেইজান ৰোডৰ পৰা সুখানজান যিটো ৰাস্তা আমাৰ বাবা থানলৈকে গৈছে ৰাস্তাটো সেইটো আমি ফাউণ্ডেশ্যন লে কৰিলোঁ সেইটো ছিগনেচাৰ প্ৰজেক্ট MLA ছিগনেচাৰ প্ৰজেক্ট মুখ্যমন্ত্ৰী নতুন পথ পকীকৰণ আঁচনিৰ আণ্ডাৰত দিছে আৰু এইটো 11 কোটি টকা প্ৰজেক্ট ইয়াৰ এটা অংশ আমাৰ নীলিপতো আছে গতিকে এই ৰাস্তাটো আমাৰ এতিয়া ফাউণ্ডেশ্যন লে কৰি কাম আৰম্ভ হ'ল ৱৰ্ক অৰ্ডাৰ দিলে আৰু খুব সোনকালে এই ৰাস্তাটো মই নিজে অহা যোৱা কৰোঁ আমি প্ৰথমবাৰ MLA হোৱাৰ পিছতে ৰাস্তাটো বনোৱা হৈছিল তাৰপিছত আকৌ বেয়া হ'ল এইবাৰ অলপ বহল কৰা হৈছে আগতে 3.75 মিটাৰ আছিলে এতিয়া 5.5 মিটাৰ হ'ব বহলো হ'ব ধুনীয়াও হ'ব আৰু ষ্ট্ৰেংথটো বাঢ়িব সেইটো এটা তাৰপিছতে আমি যাম এতিয়া চিলনীজানৰ হস্পিটেলৰ আগেদি যিটো ৰাস্তা হৈ তাত আপোনাৰ ব্ৰিজ আৰু টেঙানীফালে যোৱা ৰাস্তা সেইখিনি সংলগ্ন হ'ব এইটো নৰ্থ ইষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিমৰ পৰা 22 কোটি টকাৰ প্ৰজেক্ট এইটো আমি এতিয়া ইয়াৰ পিছৰটোত ল'ম তাৰপিছত আৰু এটা প্ৰজেক্ট আছে আমাৰ বৰপথাৰত ধনশিৰি নদীৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা মাননীয় মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াই 4 কোটি টকাৰ এটা অনুদান দিছে সেইটো আমি ফাউণ্ডেশ্যন লে কৰিম কাম অলৰেডি আৰম্ভ কৰিব দিছোঁ মই আজি ফৰ্মেলি ফাউণ্ডেশ্যন লে কৰা হ'ল ৰাইজক জনাবলৈ কাৰণে যে আমি এইটো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এনেধৰণৰ কাম হৈছে একচুৱেলি এইটো অলপ দেৰি হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই উন্নয়নৰ প্ৰশেষ বুলি এটা হেৰি লৈছিলে এইটোত তেখেতে চেণ্ট্ৰেলি Lakha kethom trinong Chinthong MAC ke parlo Mokindur Tisso arong Herai amu keklo pinang lok bong pin Lason si non malom Chinthong ahavar arlo arve tomon kethe pinang arong Hemrit kana hokdon sita medolo Lason thak si Pini lethot tomon arve nang keklo along Phere meme Herai amu kelok keklo pangsom dot pin Herai amu keklo ajok pinang hem asar nung tami pri thang thong lapen pai biri arlo kheti meti pusita me injure thang pusi Pherang ke pen ABIRTA longtun Dongkamukam Penang Kilo ABIRTA Sanjeev Inti News Tech Report PEI News
Ôi,